কেঞ্চাৰ হৈ আছে কেঞ্চাৰ হোৱাৰ কাৰণে আমি খবৰ পালোঁ যে ইয়াত কেঞ্চাৰ ৰোগীকেইটা মানে ভাল কৰাই বোলে এইটো কি বেনিফিট আছে এইটো কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায়ক হয় নীলকণ্ঠ এইটো নীলকণ্ঠ ইয়াৰ লতাডাল নীলা নীলা লতাডাল চাপ যোৱাত হয় মানে মহিলা মানুহৰ চাপ যোৱাত হয় হয় ইয়াৰ শিপা বহুত সুন্দৰ কাম কৰে টেঙা চুগাৰ কণ্ট্ৰল ৰাখে চুগাৰ কণ্ট্ৰল ৰাখে অঁ এইটো নিয়মীয়া সেৱন কৰিলে আপুনি চুগাৰ ইয়াৰ লগত যদি ইয়াক এড কৰি দিয়ে হয় তেতিয়া নিউমনিয়া চিউমনিয়া এইবোৰ বংকাইটিছ চংকাইটিছ ঠিক কৰি ৰাখে আছোঁ মই ৰাজগড় ৰাঙলীত এজন আদৰ্শ খেতিয়কক লগ কৰিব আহিছোঁ তেওঁ এই গছ গছনিৰ পৰা বহুতো মেডিচিনেল বেনিফিটছবোৰ তেওঁ গম পায় আহকচোন তেওঁৰ পৰা আমি শিকিব চেষ্টা কৰোঁ বা জানিব চেষ্টা কৰোঁ কি মেডিচিন আমি গছ গছনিৰ পৰা পাওঁ দাদা আপোনালোকে ক'ৰ পৰা আহিছে আমি ধেমাজিৰ পৰা আহিছোঁ ধেমাজিৰ পৰা আহিছে ধেমাজিৰ পৰা কিয় আহিছে বাৰু ইয়াতে ধেমাজিৰ পৰা আমি বিশেষ অহা কাৰণ হৈছে মোৰ লগৰটোৰ মাকৰ অসুখ তাৰমানে হয় হয় কেঞ্চাৰ হৈ আছে কেঞ্চাৰ হোৱাৰ কাৰণে আমি খবৰ পালোঁ যে ইয়াত কেঞ্চাৰ ৰোগীকেইটা মানে ভাল কৰাই বোলে হয় সেইকাৰণে আমি ইয়াত ঔষধ ল'ব আহিলোঁ তাৰমানে মেডিচিন দিয়ে বুলি আপোনালোকে গম পাইছে আপোনালোকৰ ধেমাজিৰে হয় 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 তেনেকৈ ইয়াত কেঞ্চাৰৰ কাৰণে মেডিচিন পায় বুলি দাদাহঁতৰ ধেমাজিৰ পৰা আহিছে আমি জানিব চেষ্টা কৰিম এই খেতিয়কৰ পৰা কি মেডিচিন তেওঁ দিয়ে আহকচোন ভিডিঅ'টো আপোনালোকে চাই থাকিব এইজন হ'ল জয়দত্ত কোঁৱৰ ছাৰ তেওঁৰ ওচৰলৈ আমি আহিছোঁ ইয়াত আহি পিনে আমি দেখিছোঁ ছাৰ কেইবাজন মানুহ আহিছে আপোনাৰ ইয়াৰ পৰা মেডিচিন ল'বলৈ কি মেডিচিন আপুনি ইয়াত দিয়ে ইয়াতে কেঞ্চাৰ তাৰপিছতে চুগাৰ হয় তাৰপিছতে এইটো হেৰি লিভাৰ কিডনী প্ৰষ্টেট গেলেনৰ হয় আটাইকেইটাৰ মেডিচিন দিওঁ মেডিচিন দিয়ে আপুনি কি নেচাৰেলি মেডিচিন দিয়ে নেচাৰেলি প্ৰাকৃতিকভাৱে যিবোৰ মানে পায় হয় যিবোৰ মানে ভেষজ হয় সেই ভেষজৰ পৰাই মই দিওঁ ভেষজৰ পৰা আপুনি দিয়ে আৰু আপুনি মই শুনিছোঁ আপুনি ইন'ভেটিভ ফাৰ্মাৰ্ছ এৱাৰ্ড পাইছিলে হয় সেইটো ক'ৰ পৰা পাইছিলে আপুনি সেইটো পুছা ইউনিভাৰ্চিটি দিল্লী পিছা হয় হয় চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা পাইছিল আহকচোন ছাৰৰ পৰা জানিব চেষ্টা কৰোঁ কি মেডিচিন গছ গছনিৰ পৰা আমি পাওঁ এয়া হৈছে চাবাচেনে গাছ ৰাহুল এয়া চাবাচেনে গাছ চোৱা হয় এইটো হ'ল চাবাচেনে গাছ মই এটা ডাল ভাঙি দি খাইছোঁ এইটো চাবাচেনে গাছ এইটো কি বেনিফিট এইটো কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায়ক হয় তাৰপিছতে আমাৰ হাৰ্টৰ ব্লাড চাৰ্কুলেশ্যনত হয় ভাল কাম কৰে হয় আৰু ইয়াত আমাৰ ভিতৰত থকা যিবোৰ কৰ্ণাৰী ব্লকেজ হয় ব্লকেজতো খোলাই দিয়ে আৰু ইয়াক যদি নিয়মীয়াকৈ সেৱন কৰে আমাৰ স্বাস্থ্য ঠিক থাকে বিশেষকৈ ইমিউনিটি ছিষ্টেম যিটো মানে সবল কৰি ৰাখে হাৰ্টৰ ব্লকেজৰ কাৰণে ভাল বুলি কৈছে এইটো তেতিয়া কেনেকৈ ল'ম আমি এইটো আপুনি ৰাতিপুৱা চাহ খাবৰ কাৰণে চাহৰ নিচিনাকৈ হয় আপুনি 8-10 কিলা পাত বইল কৰিব হয় তাৰে একাপ চাহ বনাব হয় ডেইলি একাপ চাহ খালে ৰাতিপুৱা একাপ গধূলি একাপ তেতিয়া আপোনাৰ হাৰ্ট ব্লকেজটো লাহে লাহে কমি যাব আৰু আপোনাৰ যিবোৰ ভিতৰত যিবোৰ কলেষ্ট্ৰৰেল সেইবোৰ ভাঙি চিঙি মিলি যাব হয় ছাৰ এইটো যে আপুনি কথাটো কৈছে ঠিক আছে কিন্তু দৰ্শকে আপোনাক সুধিব চাইণ্টিফিকেলি এইটো প্ৰুভেন হয়নে নহয় চাইণ্টিফিকেলি এইটো আচলতে ইয়াত কি আছে সেইটো চাইণ্টিফিকেলি চোৱাৰ কাৰণেহে আমি ক'ব পাৰিছোঁ হয় তো ইয়াৰ গুণবিলাক আমি ইউটিউবৰ পৰা চাইছোঁ ইউটিউবত ইয়াৰ কি গুণ আছে হয় তাৰপিছত বিভিন্ন উৎসৰ পৰা চাই দেখিছোঁ ইয়াত এইকেইটা গুণ আছে হয় এই গুণকেইটা থকাৰ কাৰণেহে আমি ক'ব পাৰোঁ এইজোপা চিনি পাইছে নেকি গছ মই চিনি পোৱা নাই ছাৰ এইজোপা হ'ল নীলকণ্ঠ এইজোপা নীলকণ্ঠ ইয়াৰ লতাডাল নীলা নীলা লতাডাল অঁ হয় হয় অঁ এতিয়া অলপ ইয়াত ঠাই লাগিছে অঁ মিলিবাগ হয় এইটো হ'ল নীলকণ্ঠ ইও মানে সেই কেঞ্চাৰ বেমাৰৰ কাৰণে হয় এজোপা কেঞ্চাৰৰ কাৰণে হয় বিশেষকৈ মানে কণ্ঠনলী কেঞ্চাৰৰ কাৰণে কণ্ঠনলী কেঞ্চাৰৰ কাৰণে ই খুব দৰকাৰী হয় ই মানুহ ইয়াৰ পৰা আৰোগ্য হ'ব পাৰে হয় এইটো এই চাহ নিচিনাই খাব লাগে নেকি এইটো নহয় ইয়াৰ শিপা খাব লাগিব শিপা খাব লাগিব শিপা কিন্তু অকল এইটোৱে নহয় ইয়াৰ লগত চাবাচেনে গাছ নীলকণ্ঠ তাৰপিছত সেই যে দেখিছে লক্ষ্মী তৰু হয় 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 সেইজোপা হয় সেই লক্ষ্মী তৰুজোপাও পাতো লগত দিব লাগিব এই তিনিবিধ মিলাই খাব লাগিব তিনিটা মিক্স কৰি পিনে খালে কৈছে যে কেঞ্চাৰৰ কাৰণে এইটো ভাল কেঞ্চাৰৰ কাৰণে মেডিচিন হয় ৰাহুল হয় সেইজোপা চোৱা সেইজোপাই হ'ল লক্ষ্মী তৰু এই গছজোপা এইজোপাই মই অলপ আগতে যে কৈছিলোঁ লক্ষ্মী তৰু হয় হয় এইজোপাও ভেষজত বহুত কামত দিয়ে হয় ইও কেঞ্চাৰ প্ৰতিষেধক আৰু অন্যান্য বহুত ব্লাড পিউৰিফায়াৰতো ই কামত দিয়ে ইয়াৰ বিষয়ে বহুত গৱেষণা চলি আছে এতিয়াও হয় আমি আগলৈ ইয়াৰ পৰা আৰু বহুত কথা জানিম
হয় হয় মানে এই তিনিটা মেডিচিন যদি এড কৰি পিনে খায় কৰি পেলাই খায় তেতিয়া কেঞ্চাৰ ৰোগৰ কাৰণে ভাল বিভিন্ন ধৰণৰ বেমাৰবিলাক আমি ভাল হ'ব প্ৰমাণ পাইছোঁ। হয় হয় এইটো অকল কেঞ্চাৰ মানুহ আছে সুস্থ মানুহে খাব পাৰে নাই এইটো সুস্থ মানুহ খাব পাৰে। হয় সুস্থ মানুহ খালেও তাৰ ব্লাডৰ কাৰণে ভাল, বিশেষকৈ তেজৰ কাৰণে ভাল কাৰণে ভাল। এজোপা হ'ল ইনচুলিন প্লাণ্ট। ইনচুলিন প্লাণ্ট দেখিবলৈ আমাৰ ইয়াৰ যিটো হেৰি বুলি কয় এইটো কি জমলাখুটি, হয় দেখিবলৈ জমলাখুটি, কিন্তু ই জমলাখুটি নহয়, এইটো ইনচুলিন প্লাণ্ট। এইটো খাবলৈ টেঙা। অঁ আমাৰ যিটো জমলাখুটি ইয়াৰ এইটো কেঁহা, অঁ এইটো আপুনি খাই চাব পাৰে, খাবলৈ টেঙা লাগিব। ইনচুলিন প্লাণ্ট ইনচুলিন যে কৈছে ডায়েবেটিছৰ কাৰণে ভাল এইটো ডায়েবেটিছৰ কাৰণে ভাল, টেঙা চুগাৰ কণ্ট্ৰল ৰাখে। চুগাৰ কণ্ট্ৰল ৰাখে অঁ এইটো নিয়মীয়া সেৱন কৰিলে আপুনি চুগাৰ বেমাৰ মানুহ টকা পইচা খৰচ নকৰাকৈ ইয়াক খাই পেলাই কণ্ট্ৰল কৰি ৰাখিব পাৰে। যেনেকৈ মই এতিয়া কেঁচাকৈ খাইছোঁ এইটো কেঁচাকৈ খায় নে এইটো কেঁচাকৈ খায়। ইয়াৰ জুচ উলিয়াইও খাব পাৰে বা এনেই কেঁচাকৈও পাত খাব পাৰে। ডায়েবেটিছৰ কাৰণে ভাল। ইনচুলিন প্লাণ্ট বুলিয়ে কয় নেকি? নামেই ইনচুলিন প্লাণ্ট। ইনচুলিন প্লাণ্ট। ৰাহুল, হয় এইজোপা চাওক, এইজোপা হ'ল লেটাগুটি। লেটাগুটি অঁ এই বেলেগত গছ আছে, ইয়াতো মই এতিয়া ৰুই পেলাই ইয়াত তুলিম গছত। অঁ এই সৰু সৰু গোল গোল গুটি লাগিব। হয় এই নিমুনিয়া, যিকোনো গা বিষ, তাৰপিছতে আপোনাৰ মাথা বিষ, অঁ ইয়াৰ গুটিটো ব্যৱহাৰ কৰা হয় আৰু খুব সোনকালে ই মানুহক সুস্থ কৰি তোলে। কাৰোবাৰ মাইগ্ৰেইন প্ৰব্লেম থাকিলে এইটো খালে মানে মানুহ ঠিক হৈ যাব। ঠিক হৈ যায়। হয় হয় তাৰ লগতে ইউ আছে। এইটো কি হয় ছাৰ? এইটো তিতাবাহক। বগা বাহকো বুলি কয়। হয় ইয়াৰ লগত যদি ইয়াক এড কৰি দিয়ে হয় তেতিয়া নিউমনিয়া চিউমনিয়া এইবোৰ বংকাইটিছ ই ঠিক কৰি ৰাখে। ইয়াৰ নাম কি বুলি ক'লে? এইটো তিতাবাহক বা বগা বাহকো কয়। হয় ছাৰ, কাৰোবাক যদি এনেকৈ পুলি লাগে আপোনাৰ ওচৰত আহিব পাৰিবনে? এইবিলাকৰ পৰাতো একদম ইজি নিব পাৰে। ইয়াত শিপা ওলাই থাকে। হয় ডাল এটা লৈ গ'লে ঘৰত কৰিলেই হৈ যাব ন? কিন্তু এইজোপা অলপমান পাবলৈ দিগদাৰী, ইয়াৰ গুটিৰ পৰা হয়। হয় এইটো পাই যাব পুলি। এইজোপা হ'ল বগা জবা। হয় ইও এটা ঔষধিত লাগে। ইয়াৰ বিশেষকৈ মানে চাপ যোৱাত, হয় মানে মহিলা মানুহৰ চাপ যোৱাত হয় হয় ইয়াৰ শিপা বহুত সুন্দৰ কাম কৰে আৰু খুব সোনকালে মানে সুস্থ হৈ উঠে। এইটো কেনেকৈ খায় তেতিয়াহ'লে? ইয়াৰ লগত মই দেখুৱাম, আকৌ তাত আছে হয় আপোনাৰ কুমাৰী লতা, হয় হেৰি বুলি কয় অসমীয়াত এইটো কুমাৰী লতা, আৰু তাৰ নাম আছে টিকনি বৰুৱা। হয় টিকনি বৰুৱা আৰু ইয়াৰ শিপা, এই দুটা মিক্স কৰি পেলাই খোৱালে বগা চাপ যোৱাটো কণ্ট্ৰল হৈ যায়। ঠিক আছে ৰাহুল, হয় এইখিনি দেখিছা যে এইখিনি হ'ল টিকনি বৰুৱা। মই যে তোমাক আগতে কৈছিলোঁ টিকনি বৰুৱা, এইটো হয় এইটো ইয়াৰ শিপা হয় আৰু ইয়াৰ আগডাল, ইয়াৰ আগডাল চব্জিও হ'ব প্লাছ মানে ঔষধো হ'ব। হয় ঔষধটো ইয়াৰ মানে নিয়মীয়াকৈ যদি কোনো মহিলা মানুহে খাই থাকে, তেওঁ বগা চাপ যোৱা বা মাহেকীয়া অনিয়মীয়া এনেকুৱা অসুবিধাবিলাক আৰু নাথাকে। ইয়াক যদি নিয়মীয়াকৈ সেৱন কৰে খায়, হয় ইয়াৰ আগটো খাব পাৰে বা সেই হেৰিৰ লগত, বগা জবাজোপাৰ শিপাৰ লগত ইয়াৰ শিপা সিজাই চাহৰ দৰে খালে এই মাহেকীয়া অনিয়মীয়া, পেট কামোৰণি এইবিলাক দূৰ হৈ যায়। এইবিলাকৰ পৰা দূৰ হৈ যাব পাৰি। এইফালে ধৰক গোটেইখিনি তেনেকৈ আছে এইবোৰ। আৰু মই ইয়াতে আৰু এটা মেডিচিনো ৰাখিছোঁ। এইজোপা পকমৌ বুলি কয়। অঁ পকমৌ এতিয়া এইবোৰ খাব পাৰি, আপোনালোকে খাই চাব পাৰে, মজা লাগে, ভাল লাগে খাই। অঁ ইয়াৰ খাই চাওকচোন, খুব ভাল লাগে। এইবোৰ পকমৌ। ইয়াৰ যিটো মিঠা, হয় এই তেওঁলোককো দিয়াচোন। মোৰ কেমেৰামেন আছে নিবেদন আৰু ৰাজ লোৱা। খাই কেনেকুৱা লাগিছে? অঁ অলপমান বিলাহীও লাগিছে খালি। বিলাহীও লাগে। হয় এইটো খালি কি হয়? ইয়াৰ কাম হ'ল আপোনাৰ আমাৰ লিভাৰ চিৰচিছ হোৱাৰ আগে যদি ইয়াক খাই থাকে, চিৰচিছ হোৱা ভয় নাথাকে, সেইবিলাক ডিস্ক কৰিব নালাগিব আৰু সেইবুলি। হয় হয় তাৰপিছতে ই কিডনীটো নিৰাপত্তা দিয়ে আৰু খাবলৈও ভাল লাগে। হয় আৰু ইয়াৰ শিপাৰো কাম দিয়ে, হয় ঔষধি কামত দিয়ে। আৰু এইজোপা দেখিছে, এইজোপা মেজেঙা। এই আকৌ মানে মাংস তৰকাৰীত সোৱাদো কৰে। হয় চেণ্টেড, মানে সুগন্ধিযুক্ত। আৰু ইয়াৰো ঔষধি গুণ কেইবাটাও আছে। যেনেকৈ ছাৰ এইজোপা যেনেকৈ আপোনাৰ নিউমনিয়া
ব্ৰংকাইটিছ এনেকুৱা বেমাৰবিলাক হয় এইটো খাই থাকিলে নহয়েই আৰু অঁ চৰ্দি পানী লগাও ইয়াৰ পৰা দূৰত থাকে। ছাৰ আপোনাৰ ইয়াত আহি পিনে বহুতো নলেজ মই পালোঁ আৰু মোৰ ভিডিঅ' যোনে চাব সিহঁতেও পাব। ছাৰ আপোনাৰ ইয়াত কেনেকৈ আহিব এড্ৰেছটো কৈ দিয়কচোন এবাৰ। এড্ৰেছটো মোৰ নাম জয়দত্ত কোঁৱৰ, হয় ছাৰ। ৰাজগড় আঙুলি গাঁও, পোষ্ট অফিচ আছাবাম, ষ্টেচন নামৰূপ আৰু নাহৰকটীয়া সমষ্টি। নাহৰকটীয়া সমষ্টি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদিহে ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।